নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি মই আমাৰ অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ এই জাতীয় সংগীতটোৰ মই বাঁহী টিউটৰিয়েল দিবলৈ আগবাঢ়িছোঁ। গতিকে প্ৰথমে মই এই জাতীয় সংগীতটো এবাৰ বজাই শুনাম, তাৰপিছত ইয়াৰ টিউটৰিয়েলটো দিবলৈ চেষ্টা কৰিম। গতিকে মই আজি জি স্কেলৰ বাঁহী ইউজ কৰিছোঁ। তো আপোনালোকে নিজেই মানে যিটো কমফৰ্টেবল পায় সেইটো ইউজ কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই জাতীয় সংগীতটো মই এবাৰ বাঁহীত বজাই দিছোঁ, তাৰপিছত টিউটৰিয়েলটো দিবলৈ চেষ্টা কৰিম। তো মই মানে নিজে যেনেকুৱা অকণমান সুৰ দি বজাইছোঁ, তো মই যিটো মানে মেইন টিউটৰিয়েলটো দিবলৈ চেষ্টা কৰিম। আপোনাৰ নিজৰ মতে বজাব পাৰে সুৰ দি। তো মই অলপ সুৰ দি অকণমান বেলেগকৈ বজাইছোঁ, কিন্তু মই যিটো মেইন টিউটৰিয়েল সেই টিউটৰিয়েলটো দিবলৈ অলপ চেষ্টা কৰিম। গতিকে বলক টিউটৰিয়েলটো আৰম্ভ কৰোঁ। এতিয়া এই জাতীয় সংগীতটোৰ টিউটৰিয়েল দিবলৈ আগবাঢ়িছোঁ। তো প্ৰথমতে আছিলে সা ধা ধা সা সা ৰে সা গা গা মা গা ৰে 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 গা ৰে গা। এইখিনি হ'ল। পা 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 ধা মা 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 গা মা গা ৰে ৰে গা ৰে সা নি ৰে সা। এইখিনিলৈকে আপোনালোকে হয়তো বুজি পাইছে। তাৰপিছত সা সা নি ধা ধা নি ৰে সা সা নি ধা ধা নি ৰে সা। এইখিনিলৈকে বুজি পাইছে। তাৰপিছত নি ধা পা পা মা ধা পা মা ধা পা 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 ধা পা মা 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 ga ma ga re
रे गा रे सा नी रे सा আকৌ सा नी धा धा नी रे सा नी धा पा पा मा धा पा 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 धा पा मा 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 गा मा गा रे रे गा रे सा नी रे सा তো এই আমাৰ জাতীয় সংগীতটোৰ টিউটৰিয়েলটো ইমানেই আছিলে তো ময়ো ইমান বিশেষ নাজানো তো অলপ চলপ ভুল হ'ব পাৰে গতিকে যিমান পাৰোঁ চেষ্টা কৰিলোঁ দিবলৈ বুজি পাইছে যদি অকণমান বুজি নাই পোৱা কমেণ্টত ক'ব যে এইটো বুজি নাপালোঁ বুলি তো চেষ্টা কৰিলোঁ কমেণ্ট কৰিব লাইক কৰিব ধন্যবাদ